My dear friends, welcome back to my YouTube channel Tilaktisan Vlogs. তো বন্ধুসকল যেহেতু আপোনালোকে ৰিজাল্ট পাইছে অ'কে আৰু ৰিজাল্টক লৈ মই নিজেও শ্বকিং হৈছোঁ আৰু আপোনালোকে হয়তো নিশ্চয়কৈ শ্বকিং হৈছে যেহেতু শ্বকিং ৰিজাল্টে আপোনালোকে পাইছে অ'কে তো যিহেতু ফৰেষ্টৰ হওক FPF হওক বা এক্সাইজৰে হওক জেলৰ হওক যথেষ্টখিনি কাট অফ বাঢ়ি গৈছে ঠিক আছে তো সেইটো কাৰণে এতিয়া উপায় নাই যি হ'ল তো ইয়াতে এতিয়া আমি একো কৰিব নোৱাৰোঁ একচুৱেলি তো কাট অফ বাঢ়িছে মানে ধৰক বেছিকৈ ল'ৰাই বেছি নম্বৰ পাইছে তাৰ কাৰণে কাট অফটো বাঢ়িছে ঠিক আছে তো তাৰ বাবে আমি আল্টিমেটলি আমাৰ প্ৰিপাৰেশ্যনটো আৰু বেছি কৰিব লাগিব আমি এটা কম্পিটিশ্যনত নামি পৰিছিলোঁ তো বুজি পাইছোঁ নহয় জানো তো যিসকলে এতিয়া এক্সামত বহিব যাৰসকলৰ এডমিট আহিছে তেখেতসকলে ষ্টাডি আৰম্ভ কৰক মাজত একেবাৰে সময় কম অ'কে তো মই কালি এটা ভিডিঅ' দিছিলোঁ আপোনালোকক যে কি টপিক এটা আপোনালোকে চাই যাব ৰিটাৰ্ণত উত্তীৰ্ণ হ'বৰ বাবে সেই ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব আৰু সেই ভিডিঅ'টো ফ'ল' আপ কৰি আপোনালোকে এক্সামত বহিব ঠিক আছে মই ভিডিঅ'টোৰ লিংক আপোনালোকে আকৌ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই আকৌ এবাৰ চাই ল'ব তো কাট অফ হাই যোৱাৰ ৰিজন এইটোৱে য'ত নেকি চাওক যেহেতু এক্সাইজৰ বা জেল ৱাৰ্ডৰ ক্ষেত্ৰত যদি আমি কথা পাতোঁ যিহেতু ফিজিকেলটো আপোনালোকে একেবাৰে ইজি আছিলে নহয় জানো ৰানিং হওক বা লং জাম্প হওক তো বহুতকেইটা ল'ৰা একচুৱেলি আজি ডেটত লং জাম্প একেবাৰে 17 ফুট মাৰি দিয়ে তো টোটেলি ফুল নাম্বাৰ এক্সেলেণ্ট ল'বলৈ সক্ষম হয় আৰু ৰানিঙত আপোনালোকৰ 1600 হোৱাৰ কাৰণে বহুতকেইজন মানে ভাই বন্ধুৱে নাম্বাৰটো বেছিকৈ পাবলৈ সক্ষম হৈছে তাৰ বাবে কাট অফসমূহ বাঢ়ি গৈছে আৰু ছোৱালীও আজিৰ ক্ষেত্ৰত কম্পিটিশ্যন যথেষ্ট বেছি হৈ পৰিছে ঠিক আছে তো সেইটো কাৰণে একচুৱেলি কাট অফটো বহুত বেছি গ'ল আৰু পোষ্টৰ সংখ্যাও কম ঠিক আছে তো তাৰ বাবে আপোনালোকে এতিয়া ভাগি পৰিব নালাগে যে কিবা এটা কম্পিটিশ্যনত আপোনালোকে নামিছে তো নিশ্চয়কৈ বুজি পাইছে ঠিক আছে ইয়াৰ পৰা আমি কিবা এটা শিকিব লাগে আৰু সেই শিকনি আমি আহিবলগীয়া দিনত যিকেইটা ৰেলী দিম ঠিক আছে বা য'ত নেকি আমি এটেম্প কৰোঁ তাত আমি উত্তীৰ্ণ হ'ব পাৰিম অ'কে তো এতিয়া যিসকলে ভাগি পৰিব নালাগে যিসকলে এডমিট অহা নাই ঠিক আছে আপোনালোকে অনুশীলন কৰি থাকক আগলৈ ভেকেঞ্চিসমূহ আহিব আৰু যিসকলে এডমিট আহিছে মই তেখেতসকলৰ কাৰণে কৈছোঁ যে মই কালি এটা ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ' চাবলৈ নাপাহৰিব যিহেতু হাতত সময় কম অযথা কুৱেশ্যন মুখস্থ কৰি লাভ নাই ঠিক আছে আংৰে বাংৰে আপোনালোকে পঢ়ি অযথা আপোনালোকে সময় নষ্ট মাথাত কষ্ট দিব নালাগে ঠিক আছে সৰু সুৰা কিছুমান কুৱেশ্যন চাই যাব আছে সৰু সুৰা কিছুমান পইণ্টছ আমি ক্লিয়াৰ কৰি যাব আছে তো সেইটো কাৰণে মই আপোনালোকক সৰুকৈ জানকাৰীহে দিছোঁ ঠিক আছে ভিডিঅ' আপোনালোকে সেই ভিডিঅ'টো চাব আৰু সেইমতে আপোনালোকে অনুশীলন কৰিব আৰু সেইমতে আপোনালোকে যদি কৰি যায় 100% আপোনালোকে ছাকচেছ হ'ব পাৰিব ঠিক আছে থেংক ইউ আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক আৰু যদি কিছুমান কুৱেশ্যন ডাউট থাকে যদি কিবা আপোনালোকক সুধিবলগীয়া থাকে কমেণ্টত সুধিব পাৰে